কি ভাই চিনি পাইছে না? এইজনে হল গোলাঘাটৰ পন ষ্টাৰ বোৱাৰী। আকৌ নতুন পন ষ্টাৰ ওলাল আমাৰ এইখন অসমৰে বোৱাৰী, গোলাঘাট ভাৰ্চেছ মুম্বাই। তো গাইজ যোৱা 2 দিন ধৰি ফেচবুক খুলিব নোৱাৰোঁ, ইনষ্টাগ্ৰাম খুলিব নোৱাৰোঁ, হোৱাটছআপ খুলিব নোৱাৰোঁ, টুইটাৰ খুলিব নোৱাৰোঁ। সকলোৰে মুখে মুখে এটাই কথা, দাদা লিংক দিয়া, দাদা লিংক দিয়া। তো গাইজ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, ফ'ল' আহিব, ভিউচো আহিব। এইবাৰ কোনো সানি লিঅনি নহয়, এইবাৰ কোনো দৰ্শনা ভৰালি নহয়, এইবাৰ কোনো 72 বছৰীয়া বৃদ্ধ নহয়, এইবাৰ ভাইৰেল হ'ল 82 বছৰীয়া বৃদ্ধ। তো গাইজ ভিডিঅ'টো আপোনালোকক মই অকণমান বিলাৰ কৰি দেখাম। তো গাইজ আপোনালোকে বেয়া নাপাব, বিলাৰ কৰি দেখাব লাগিব, আৰু বিলাৰ নকৰিলে ফেচবুকৰ পৰা ইছ্যু হয়, এই বস্তুটো আপোনালোকেও জানে। তো গাইজ আপোনালোকক বিলাৰ কৰি মই দেখাই আছোঁ। তো গাইজ আপোনালোকে দেখা পালে। তো গাইজ আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তো হেল্ল' গাইজ, কেনে আছা? আশা কৰোঁ ভালে আছা আৰু ময়ো ভালে আছোঁ। আপোনালোকে চাই আছে LC পাৰবিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ আমাৰ এইখন অসমত যে এনেকুৱাকৈ ভাইৰেল হৈ আছে, কিহৰ কাৰণে হৈ আছে মই নাজানো। তো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। তো আপোনালোকে জানে কেইদিনমান আগত যোৰহাট জিলাত ভাইৰেল হ'ল, তাৰপিছত আকৌ হোজাই জিলাত ভাইৰেল হ'ল, তাৰপিছত আকৌ বাক্সা জিলাত ভাইৰেল হ'ল, তাৰপিছত আকৌ বঙাইগাঁও জিলাত ভাইৰেল হ'ল, আকৌ এইবাৰ ভাইৰেল হ'ল গোলাঘাট ভাৰ্চেছ মুম্বাই। তো গাইজ এই বোৱাৰীজনী কেনেকৈ ভাইৰেল হ'ল মই আপোনালোকক কৈ আছোঁ। এই বোৱাৰীজনীয়ে কৰ্মসূত্ৰে মুম্বাইলৈ গৈছিলে, আৰু মুম্বাইত যাই কাম কৰিছে না কি কৰিছে মই নাজানো, কিন্তু পন ভিডিঅ' বনাই ৱেবছাইটত আপলোড কৰিলে। আৰু এই বস্তুটো আমাৰ নিউজ লাইভৰ জৰিয়তে আমি গম পালোঁ যে আকৌ নতুনকৈ ভাইৰেল হ'ল। আমাৰ যোৰহাট জিলাৰ বাসিন্দা মুম্বাইত কৰ্মসূত্ৰে যাই পন ভিডিঅ' বনাই ৱেবছাইটত আপলোড কৰিলে। আৰু এই বস্তুটো গাঁওবাসীয়ে জনাৰ পিছত গাঁওবাসীয়ে কি ক'লে, আপোনালোকে গাঁওবাসীৰ মন্তব্যখিনি শুনি লওক। সেইটো কাৰণে আমি সমাজে আপোনাক এই ঘৰলৈ, এই গাঁৱলৈ, যিকোনো আত্মীয় কুটুম্বলৈ ঘৰলৈ অহা আমি নিষেধ কৰিছোঁ। তুমি কি বুলি ভাবিছা? তো গাইজ গাঁওবাসীয়ে কি ক'লে আপোনালোকেতো শুনাই পালে। গাঁওবাসী যেতিয়া গম পালে আমাৰ এইখন গাঁৱৰে বোৱাৰী মুম্বাইত কামৰ সূত্ৰে গৈ পন ভিডিঅ' বনাই ৱেবছাইটত আপলোড কৰিলে, আৰু এই বস্তুটো গম পালে আমাৰ নিউজ লাইভৰ জৰিয়তে গাঁওবাসীয়ে এই বস্তুটো গম পালে। আৰু গাঁওবাসীয়ে এই বস্তুটো গম পোৱাৰ পিছত বোৱাৰীজনীক এই গাঁওখনত নিষিদ্ধ কৰিলে। আৰু এই গাঁওবাসীক মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ এনেকুৱা কাম কৰাৰ কাৰণে, যাতে নেক্সট প্ৰজন্মত এনেকুৱা কাম কৰিবলৈ কোনোৱে সাহস নাপায়, চাই ল'ৰাই হওক, চাই ছোৱালী হওক, চাই বোৱাৰী হওক, যাতে এনেকুৱা কাম কৰিবলৈ সাহস নাপায়। এওঁলোকক মানে এনেকুৱাকৈ শাস্তি দিয়ক যাতে নেক্সট প্ৰজন্মত এনেকুৱা কাম কোনো কৰিবলৈ সাহস নাপায়, চাই ল'ৰা হওক, চাই ছোৱালী হওক। তো গাইজ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই অসম পুলিচক, অসম চৰকাৰক অনুৰোধ কৰিম আপোনালোকে এইবিলাক বস্তুৰ ওপৰত অলপ চকু দিয়ক, যাতে এনেকুৱা কাম নেক্সট প্ৰজন্মত কৰিব নোৱাৰে। এনেকুৱা কাম যিসকলে মানে কৰি আছে এওঁলোকক এনেকুৱাকৈ শাস্তি দিয়ক যাতে নেক্সট প্ৰজন্মত এনেকুৱা কাম কৰিবলৈ কোনেও সাহস নাপায়। তো গাইজ এতিয়া মই মূল কথাখিনি কৈ আছোঁ। আপোনালোকে লিংক বিচাৰি হাবাথুৰি খাব নালাগে। যোনটো ৱেবছাইটত ভিডিঅ'খিনি আপলোড কৰিছিলে, আৰু এই ৱেবছাইটটো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এই ৱেবছাইটটো বন্ধ কৰি দিয়া হৈছে। তো গাইজ আপোনালোকক মানে লিংক বিচাৰি হাবাথুৰি খাব নালাগে। আপোনালোকে লিংক নিবিচাৰি আপোনালোকে পঢ়া শুনাৰ ফালে মাথা মাৰক, চাকৰি বাকৰিৰ ফালে মাথা মাৰক, তো আপোনালোকে কিবা ভাল এটা কৰিব পাৰিব। তো গাইজ বহুত ভাই বন্ধুসকলে মোৰ লগত মানে কণ্টেক্ট কৰিব বিচাৰে। মোৰ লগত কেনেকৈ কণ্টেক্ট কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ। ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, আমাৰ ফেচবুক পেজত ফ'ল' কৰি ইনষ্টাগ্ৰামত মেছেজ কৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। তো গাইজ সকলোৱে ভালে থাকক, শান্তিত থাকক।